গাইস তো আজি হৈছে ডে 3 মানে 100 নোহালৈকে পুৰা একদম এটা চ্যালেঞ্জ লৈছো না পুৰা ভিডিঅ' পুৰা দি ৰাখিম জছত তো আজি মই গৈ আছো মানে পাঠশালা আমাৰ লগৰ একজনে মানে এখন কাৰ এখন ল'ব তো কোনে ল'ব এতিয়াতে নকওঁ মানে পাঠশালা ডিলাৰত ল'ব তো গোটেইকেইজন লগ গৈ আছে আমাৰ ডিম্পু হওক মিন্ময় হওক যিকেইটা আছে আমাৰ লগৰ এইফালে লোকেশ্যনটো চাব পাৰে কোনোবাই যদি নতুনকৈ বিয়া হৈছে মানে এই ইয়াতে ফটোশ্বুট কৰিব পাৰে আৰামছে গৰু চৰুৰ লগত আৰামছে ধুনীয়া জেগাটো মই এটা ৰিল এটা বনাব লাগিব ৰ'ব এইটো জেগাত তো এতিয়া বলক বল 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 অ' ভাই দেৰি হৈছে বল 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 এতিয়া লগত কোনো নাই যিহেতু গাড়ীখনৰ লগতে কথা পাতিব লাগিব হাও ভাই মাৰুতি শ্ব'ৰুমত দেখোন তালাই খোলা নাই পাই মোৰ লগত হে নাই নালি বিলেগিলা হয় নেকি মানে হয়তো চবচে আগত আহি পাম নহয়তো পিছত আহি পাম গাড়ী ল'ব কোনবাই আৰু আগতে আহি পালোঁ কোনবাই তো তাতেনো ক'ত আছে এবাৰ চাওঁ আহকচোন তো মহন্ত ভাই ৰাতিপুৱাই যাই পিছত ডিলাৰত নোখোলাতে আমি যায়ে বনাই দেওঁ তো ডিলাৰত তালা চালা খুলিলো ৰখি থাক যাই আছো তালাটো খোলাই নাই মাৰুতি তালা আজি তোমাৰ কাৰণে আজি চব আজি আহা না 8টা বজাতে খোলা যাব 8টা বজাতে খুলছো তালা আজি আহা আৰু নিকুদা ইয়াতে দেখোন চব গাড়ীয়ে গাড়ী দেখোন এতিয়া আচলতে আমাৰ গাড়ী কোনখন মানে এতে গাড়ীখন ইথান দেখাব নোৱাৰো চব লুকাই থৈ দিছো মনে পিছত ভালকে দিব লাগিব গাড়ীখনৰ কথা মানে ময়ো গম পোৱা নাই মানে কোনখন গাড়ী আচলতে মানে এখানে হ'ল না সেইখানে হ'ল মানে বহুত গাড়ী আছে তো তাহাঁতে প্ৰথমতে আহি লওক তাৰপিছত মানে কৈ আছো মানে ছাৰ আহি গ'ল নেকি ছাৰ আহি গ'ল লগৰ ছোৱালী গাড়ী ল'ব কেনে লাগছি বহুত ভাল লাগছে লগৰ ছোৱালী বিয়া কৰা হেন লাগছি না আৰু মেইন আহিল পইচা কিমান গাড়ীখনৰ কিমান পইচা টোটেল অঁ মোটামুটি আপোনাৰ 9.5 লাখ মানে 10 লাখ টকা আৰু মোটামুটি আৰু প্ৰায় আৰু কিবা কিবি এচোচৰি লগা লাগি মানে হৈ যাব প্ৰথম খানা এইফালে এইটো দিছি আৰু এইফালে এইটো চিংৰা আৰু খুৰী মিন্ময় বিয়া নকৰিলেও আজি মানে বিয়া কৰে কইনা নে হেন লাগছি না ঘৰত কইনা নিয়ান লাগছে নতুন গাড়ীত যাতে পিছত কইনা আনবা পাৰো তাৰমানে এই গাড়ীতে অ ভাই এটা গাড়ীখন কো যো অ ভাই ৰ এতিয়া গাড়ীখন ক'ত অ ভাই অলপমান ধৈৰ্য ধৰ হ'ব ৰ ৰেডি কৰি আছো চব কাগজ চাগজ জিমনি বেছি এইবাৰ কিবা ল মানে কিবা আছে না প্লেন এইবাৰ কি ট্ৰেক্টৰ বম ডিলাৰ এটাত ভাই এচি বোলে বেয়া হৈছে এটা নতুন ক্লাসিক্যাল স্টাইল এটা এটা মই কথা ভাবিছোঁ বিচনি থৈ দিবা নেকি অলপ বিচনি চবকে ক্লাসিক ডিসনি এমবেছাৰে লবাই তো এইখানে গাড়ী চাই লওক তো এইখনে হৈছে এইখন গাড়ী আমাৰ মিন্ময় ভাই মানে ডেলিভাৰী লৈ ল'লে তো চুইফ্ট মানে মোৰ মানে এখন চবচে বেছি ফেভাৰেট গাড়ী হয় মানে তো মিন্ময় ভাই চুইফ্ট হৈ গ'ল আৰু মোৰ এলটো ডিম্পুৰ মানে জিমনি মানে চব মাৰুতি চুজুকি ইফালে এটা বিল্লি আছে কি নাম বিল্লিটোৰ নাম নাই নেকি মানে কি ভাত মুখত দিয়া নাই মানে তারপরে নতুন গাড়ী ডেলিভাৰী হৈ গ'ল আৰু সেইকাৰণে এটা গিফ্ট দিলে আমাৰ মিন্ময় দিয়া নাই ডিলাৰৰ ফালৰ পৰাই দিছি থেংক ইউ ভাই চুইফ্ট আজিৰ পৰাই কংগ্ৰেচুলেশ্যন ভাই মানে মাৰুতি সুজুকি ফেমিলি হৈ গ'ল আপুনি সব মাৰুতি সুজুকি বৰুৱা মাৰুতি সুজুকি মোৰ মাৰুতি সুজুকি চলে কেনে লাগিল নতুন চুইফ্ট মজা আছে ভাই এই বাটৰ উঠাৰ কাম কৰিব লাগিব এক নামটো হ্যান্ডেল দিলে যাতলা কাভাৰ লগালি ভাল লাগা হ'ব এন লাগছি মোৰ আৰু এটা বস্তু কৰিব লাগিব তেল ভৰাব লাগিব আৰু চলিব লাগিব আমাৰ ডিম্পুৰ মানে জীৱনৰ এটা সৰুৰ পৰা ইচ্ছা আছিল তো ইচ্ছাটো পূৰণ হৈ গ'ল ছাৰ হৈ গ'ল মোৰ হিমালয়নে 40 জন মাৰিছে অঁ বঢ়িয়া আমাৰ ফটোশ্বুট কৰি আছে অ' ছাৰ ভালকে চলাই নিব অ'কে ছাৰ বঢ়িয়া নিকুদা এইখনে নতুন চুইফ্ট আমাৰ অ'কে তো নিকুদা এইখনৰ মানে ইয়াত মানে কি চেঞ্জ কৰা হৈছে মানে গাড়ীৰ ইণ্টেৰিয়ৰ চেঞ্জ কৰিব লগা হ'লে তোমাৰ বহুত গোটেইখিনি ইণ্টেৰিয়ৰ ডিজাইনটো চেঞ্জ হৈ গৈছে সব মানে আগতে মানে বেলেগ আছিল মানে বেলেগ আছিলে এতিয়া বহুত ইণ্টেৰিয়ৰ ডিজাইনটো চেঞ্জ হৈ গৈছে প্লাছ তোমাৰ এই গাড়ীখনৰ 6 এয়াৰ বেগ আহিছে 6 এয়াৰ বেগ 6 এয়াৰ বেগ আগতে দুটা আছিলে আগতে দুটা আছিল এতিয়া মানে 6টা এয়াৰ বেগ দিছে মানে সেফটিৰ ওপৰত মানে মাৰুতি সুজুকি বহুত কাম কৰি আছে এটা কথা সুধো মানে সুইফ্টৰ একদম লোয়েষ্ট প্ৰাইচ কিমান লোয়েষ্ট প্ৰাইচ এইখন নেকেট প্ৰাইচ 664 মানৰ পৰা ষ্টেণ্ডাৰ্ড মানে 6.5 লাখ টকাৰ পৰা আৰম্ভণি আৰম্ভণি আৰু একদম লাষ্টটো কিমান এপ্ৰক্স 10 লাখ 10 লাখ 10 বছৰৰ ভিতৰত কমপ্লিট হৈ যাব কমপ্লিট 10.5 লাখ মানে 10 লাখ 10.5 লাখত কমপ্লিট হৈ যায় টপ মডেল ওকে আৰু এইখনে আমাৰ মিন্ময় ভাই লোৱা সুইফ্টখন তো মজা গাড়ী হয় মোৰো লোৱা ইচ্ছা আছিল কিন্তু নহল আৰু কোনবাই যদি মাৰুতি সুজুকিৰ গাড়ী ল'ম বুলি ভাবি আছে তো নিকুদাক কন্টেক্ট কৰক ডেসক্ৰিপচনত মোৰ নাম্বাৰটো দি দিম ডেসক্ৰিপচনত নাম্বাৰটো দি দিম যিমান স্ক্ৰীনত নিদো ডেসক্ৰিপচনত পাৰো মই মোৰ ফালৰ পৰা মই আপোনালোকক চাই দিম আপোনালোকে আহক গাড়ী লওক ওকে মেট্ৰিক পৰীক্ষা দিয়ে হাই ছেকেণ্ডাৰী পৰীক্ষা দিয়ে আৰু নিজৰ ইম্পৰ্টেণ্ট কামৰ কাৰণে এটা চবচে ইম্পৰ্টেণ্ট বস্তু হৈছে এইটো লেপটপ তো আমাৰ তুষাৰ ভাইও মেট্ৰিক পৰীক্ষা দিছি না তো সেইকাৰণে লেপটপ কিনিব গৈ আছো তাৰ কাৰণে এটা ভাল লেপটপ লাগিছিল তো টেনশ্যন নলবা ভাই মই আছো না মই মজা দোকানত লৈ যাম আৰু লেপটপ আজি লৈ আহিম মানে বেছি বাজেট নাই কিন্তু হ'ব কম বাজেটত মজা লেপটপ লৈ আহিম ভাই মানে নতুন লেপটপ নিকিনো মানে ছেকেণ্ড লেপটপে কিনিম কিন্তু মজা দোকান আছে আমাৰ গুৱাহাটীত তো ক'ত আছে কি গম পাব তো প্ৰথমতে লেপটপৰ দোকানলৈকে যাওঁ তো আমি আহি পাই গ'লো হাতীগাঁৱত থকা গুৱাহাটীৰ GNRC
মেডিশ্বপত আৰু এইফালে চাব পাৰে মোৰ পিছফালে আছে MS IT Solution তো ভাইৰ কাৰণে লেপটপ আজি লেপটপ পাব কেনেকুৱা লেপটপ লাগিব ভাই তোমাক জাপেৰা না তো ভাই যা সোমাই যা ভাই মোতকে ভাই কি এক্সাইটেড হৈ আছে আৰু এইফালে আহিবা গ'লো দাদাৰ দোকানত টেবলেট পাই বুলি কৈছে টেবলেট থৈ দিছে এইটো ভাই টেবলেট নহয় তুমি বিচাৰি থাকা লেপটপটোৱে তো দাদা ইয়াতে কি কি লেপটপ পোৱা যায় হয় আমাৰ তাতে গোটেইখিনি লেপটপ পাব তো মহন্তদাই মোক ফোন কৰিছে এটা 360 লেপটপ লাগে অ'কে তো মহন্তদাৰ ভাইটিক দিব নেকি নাজানো বাট এইটো লেপটপ ইয়াৰ কাৰণে মই চিলেকশ্যন কৰিলোঁ চাই লওক ৱাও 360 তো একদম পুৰা বেলেগ মোবাইল আনো হৈ যায়চোন হয় ইয়াতে বহুত কেইটা খাচিয়াত আছে যেনেকৈ আপোনাৰ স্ক্ৰীন টাচ হয় প্লাছ আপোনাৰ বেকলাইট কীবোৰ্ডো আছে ঠিক আছে HP পেভিলিয়ন 360 এইটো তো কোৱালিটিটো চালে আপোনালোকে এইটো আপোনাৰ 25,000 এইটো দি দিম ঠিক আছে কাষ্টমাৰে আমাৰ পৰা পাৰ্চেছ কৰিলে আমি 6 মান্থ ফুল ৱাৰেণ্টি খালি ডিছপ্লেটো বাদ দি কিনে পেলাই হা কাছৰ কোনো ৱাৰেণ্টি নাথাকে 6 মান্থ ৱাৰেণ্টি প্লাছ আপোনাৰ 6 মান্থলৈকে মানি ৰিফাণ্ড 70% ইন কেছ আমাৰ কাষ্টমাৰ ঘূৰাই দিব পাৰে ঠিক আছে আমি আকৌ এনেকৈ নকওঁ যে 1 মাহ ৱাৰেণ্টি 6 মাহ ছাৰ্ভিচ ফ্ৰী এইটো নহয় ধৰি লওক আপোনালোকে দাদাৰ দোকানৰ পৰা লেপটপ কিনি লৈ গৈছে কিনি লৈ যোৱাৰ পিছত 6 মাহ চলালে ধুনীয়াকৈ চলোৱাৰ পিছত যদি ভাবে বোলে লেপটপটো মোক ভাল লগা নাই বেলেগ এটা লাগে তো দাদাৰ দোকানত এইটো ঘূৰাই দি কিনে তো আপোনালোকে 70% পইচা মানে ৰিটাৰ্ণ পাব পাৰিব কেনেকুৱা কি লেপটপ পোৱা যায় মানে আপোনালোকৰ ইয়াত হয় তো আমাৰ ইয়াতে লেপটপ ষ্টাৰ্ট হয় 12,000 টকাৰ পৰা Core i3 7 জেনেৰেশ্যন 8GB 256GB এইটো আমাৰ নৰ্মেলি প্ৰাইচ হয় 16,000 টকা ষ্টুডেণ্ট আহিলে 3,000 টকা ডিছকাউণ্ট পাই যাব এবাৰ এইটো আছে SR Predator চাই লওক SR Predator Helios Neo 16 1,40,000 টকা আছে আমি প্ৰাইচ লগাইছোঁ 80,000 টকা i7 13 জেনেৰেশ্যন 16GB 1TB ঠিক আছে তো এনেকৈ কোৱালিটিৰ লেপটপ আমাৰ তাতে পাই যাব গেমিঙৰ ভিতৰত এইবিলাক হা এইটোৰ কিন্তু ষ্টেকাৰো খোলা নাই চাই লওক পুৰা ব্ৰেণ্ড নিউ কণ্ডিশ্যন ভাই কণ্ডিশ্যন হৈ আছে যদি কোনো এটা স্ক্ৰেচ ওলাব পাৰে ইয়াতে মই লেপটপ ফ্ৰী কৰি দিম পইচাই নালাগে ডেলৰ 11 জেনেৰেশ্যন চাই লওক কোৱালিটি চাওক ঠিক আছে কিছুমানে কয় ৰেপাৰ লগালে বোলে চকচকা হয় আৰে পাগলা পুৰণা মাল ৰেপাৰ লগালে চকচকা হ'ব নেকি লেটেষ্টটো থাকিব লাগিব 2024 মাল হয় এই আমাৰ প্ৰাইচ আহিব 27,000 দাদা এইটো কি লেপটপ এইটো হ'ল Lenovo IdeaPad হা Okay. যেনেকুৱা এইটো হ'ল Lenovo IdeaPad 3 Slim 3 এইটো আপোনাৰ Core i5 11 জেনেৰেশ্যন একদম স্লিম মাল আছে 8GB 512GB মাত্ৰ 30,000 টকা দি দিম Lenovo B14 i5 11 জেনেৰেশ্যন 8GB 512GB মাত্ৰ 26,000 টকা দি দিম ডেলৰ 5400 i5 8 জেনেৰেশ্যন ইঞ্জিনিয়াৰসকলৰ কাৰণে অলপ ভাল হয় এইবিলাক তো এইটো আমাৰ প্ৰাইচ আহিব 26,000 টকা তো Core i3 8 জেনেৰেশ্যন 8GB 256GB মাত্ৰ দি দিম আপোনাৰ 16,000 টকা দি দিম চাই লওক স্ক্ৰীনশ্বট মাৰি লৈ আহিব মাত্ৰ 16,000 টকা ডেলৰ কিমান জেনেৰেশ্যন দাদা এইটো 8 জেনেৰেশ্যন 8 জেনেৰেশ্যন মাত্ৰ 16,000 টকাত পাই আছে ভাই আৰু চাব পাৰে কণ্ডিশ্যন চাব পাৰে ভাই পুৰা ব্ৰেণ্ড নিউ কণ্ডিশ্যন আৰু তো আজিৰ টাইমত মানে চবচে বেছি ইম্পৰ্টেণ্ট বস্তুটো হৈছে ভিডিঅ' এডিটিং আপোনালোকে গমে পায় ৰিলছ আপোনালোকে চাই থাকে এই কিছুমান বেলেগ ট্ৰানজেকশ্যন লাগে কিনে গ্ৰাফিক্স ডিজাইন কৰে তো তাৰ কাৰণে হৈছে এইটো দাদা RTX 3050 যোনে মানে ধৰি লওক এডিটিঙৰ মানে জানে অলপমান নলেজ আছে তো তেওঁলোকে গম পাব এইটো কেনেকুৱা বস্তু হয় মানে গোটেইখিনি গিগাবাইটৰ হয় এইটো চাই লওক পুৰা গোটেইখিনি আছে ইয়াতে আৰু দাদা এইটো কিমানত পাই যাব এইটো নতুন বনাইছিলে 65,000 দি 60,000 এতিয়া আমি প্ৰাইচ লাগিছো 45,000 চকু দি দেখি নিজে কিছুমান বস্তু ইউজ কৰি কিনে মানে ইয়াতে এই চাই কিনে গম পাই যায় যে কোৱালিটি কোনটোৰ বেষ্ট কোনটোৰ মানে ল' কোৱালিটি তো আপোনালোকে ইয়াতে আহিলেহে গম পাব এনেইতো গম নাপায় না মই ভিডিঅ'টো কৈ আছোঁ দিয়কচোন আপোনালোকে ট্ৰাষ্টে নকৰিব বৰ্তমান টাইমত মানে ফাইনেন্সৰ ব্যৱস্থা হোৱা নাই তো আপোনালোকে কেছ পইচা দিয়ক ইয়াতে আহক দাদাৰ লগত নেগচিয়েট কৰক কেনেকুৱা কি দাম হয় তাৰপিছত আপোনালোকে লেপটপ লৈ যাব এড্ৰেছটো কি কৈ দিয়ক ইয়াত এড্ৰেছটো হ'ল গুৱাহাটী হাতীগাঁও চাৰিআলি GNRC মেডিশ্বপ ফাৰ্ষ্ট ফ্ল'ৰ মানে আপোনালোকে যদি লালমাটিৰ পৰা আহে তেনেহ'লে আপোনালোকৰ বাওঁপিনে পৰিব আৰু যদি আপুনি গণেশগুৰি ফালৰ পৰা আহে তেনেহ'লে আপোনাৰ ৰাইট চাইড পৰিব ঠিক আছে তো স্ক্ৰীনত মানে ফোন নম্বৰ মই দিয়ে দিম তলত তো এইটো লেপটপ লৈ ল'লো আমাৰ ভাইৰ কাৰণে তো ভাই এইটো লেপটপ ঠিকে আছে নে নাই চাই লওঁ তুমি খুচ অঁ পিছত যাতে মই ঘৰত গালি খাব নালাগে চাই লওঁ ভালকৈ